তো হেল্ল' গাইজ নমস্কাৰ আজি আমি গাঁৱত লাইট লাই আছোঁ ৰাস্তাৰ ওপৰেদি সেউজীয়া নীলা ৰঙা খবৰ কিবা তেন্তে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু ঈদৰ কাৰণে আমি সকলোৱে মিলা প্ৰীতি কৰি লাইট ফিটিং কৰি আছোঁ ধুনীয়া কৰি আৰু ময়ো তাৰ চাৰ লগ লাগি দি কিনে লাইট গেলো কানেকশ্যন কৰি দিলোঁ যাতে চব ঠিকে থাকে আৰু আমাৰ দাসেও কাম কৰি আছে মানে সকলোৱে মিলা প্ৰীতি কৰি কামবিলাক কৰিছোঁ আধা আধা কৰি আৰু আমাৰ ছাৰেও লাইনৰ কাম কৰে তাকো অলপ কাম কৰিব দিলোঁ সিও কৰি আছে মজা কৰি আৰু আমাৰ গাঁৱলীয়া ভাষাত এইটোক ঘৰা বুলি কৈ ইহঁতক দাংবা দিছোঁ পুৰা মস্ত ওজন দাঙি থাকছে হ'লে ভাইও লাইটগিলা দলি আছে ওপৰত দি আৰু আমি ফিটিং কৰি যা আছোঁ মজা কৰি আৰু আমাৰ ৰিকু দাদাও বঢ়িয়া কাম কৰিছে দেই আৰু ময়ৰে ইউটিউব চেনেল আৰু ময়ো নতুন ভিডিঅ' থাকে ময়ো অলপ ভিডিঅ' কৰিব দিলোঁ ওপৰৰ পৰা ভিউটো চাওকচোন অলপ মানে সিহঁতক বা কি কাম কৰি আছে ইয়াই আৰু মই ওপৰতে উঠি ভিডিঅ' বনাই আছোঁ দিয়ক আৰু আমাৰ মইনা বাবুহঁতেও চাই আছে মই সৰু তেনেকৈ চাই আছিলোঁ আৰু এতিয়া হ'ল ৰাতি এতিয়া তাৰমানে আমি কাম চাম কৰা নাই এই ডাঙৰকেইটাক কৰিব দিছোঁ ডাঙৰকেইটাক ৰাতি অলপমান নৰোঁ না তাহাঁতকে কৰিব দিছোঁ এইটো আমাৰ কাকা হয় অলপো কাম নকৰে খালি মোবাইল টিপা আৰু খেলা চোৱা এই তাহাঁতৰ দৰে কাম কৰি থাকিব লাগে খালি ঘুমাই থাকে এই ৰাতি 4টা বাজিছে এতিয়া কাম কৰি আছে আৰু ফাইনেলি আমাৰ কাম কমপ্লিট হৈ গ'ল আপোনালোকে পূৰা চাওক মজা লাগছে মজা লাগছে গাইজ It feels so cool.